নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু এয়া দেখিছে নহয়, ৰাতিপুৱাই বৰষুণ, ৰাতিৰ পৰা বৰষুণ দিয়ে আছে। আৰু এতিয়া মই কলেজলৈ বুলি ওলাইছোঁ। এফালে মোক মায়ে আগবঢ়াবলৈ এনেকৈ ৰখি আছে। আৰু এয়া মই কলেজ আহি পালোহি। আৰু আহি আমি গোটেইখিনি এনেকৈ বাহিৰতে ৰখি আছোঁ। যিহেতু আমাক ৰুম খুলি দিয়া নাই, সেইকাৰণে আমি চব এনেকৈ বাহিৰতে ৰৈ আছিলোঁ। আৰু এনেকৈ আমাৰ আজি এক্সামৰ শেষৰটো দিন। আৰু এক্সামৰ পৰা ওলাই এতিয়া আমি ইয়াত ডিপাৰ্টমেণ্টৰ ওচৰতে ৰখি আছিলোঁ। আমাৰ ডিপাৰ্টমেণ্টত কিবা অলপ কাম আছিলে আৰু এক্সাম শেষ কৰি আমি এইখিনিতে ৰখি আছোঁ, যিহেতু মেম ৰুমত নাছিলে। আৰু এয়া গোটেইকেইজনী কিবা কিবি কৈ আছে, হাঁহিও আছোঁ। সঁচাকৈ দেই, সময়বোৰ চাওঁতে কেনেকৈ যে পাৰ হৈ গ'ল গমকে নাপালোঁ। সেইদিনা কলেজখনলৈ গৈছিলোঁহে, আজি কলেজীয়া জীৱনেই শেষ হৈ গ'ল। বহুত বেছি বেয়া লাগি আছে। উপায় নাই আৰু, কাৰণ সময়ৰ লগে লগে সকলোবোৰ সলনি হৈ যায়। আৰু এয়া আমি লাষ্টবাৰৰ কাৰণে গোটেইকেইজনী মিলি কেণ্টিনলৈ বুলি আহিলোঁ। আৰু আহি এয়া আমি পুৰি চব্জি এনেকৈ অৰ্ডাৰ দিছিলোঁ আৰু আহি পোৱা নাই। আমি গোটেইকেইজনী এনেকৈ এতিয়া বহি আছোঁ, কিবা কিবি কথা পাতি আছোঁ। আৰু বা এনেকৈ কেতিয়া লগ হ'বলৈ পাম, কেতিয়াবা আকৌ এনেকৈ খাবলৈ পাম একেলগে, সেইবোৰে আৰু। তাৰপিছত এয়া আমাৰ পুৰি চব্জি এনেকৈ আহি পালে। আৰু এয়া দেখিছেনে নাই, গোটেইকেইজনী কি হাঁহি সিহঁতৰ। তাৰপিছত এইফালে আকৌ ফটো উঠিছে, মই এনেকৈ চবকে ফটো উঠাই দিছোঁ। আৰু এয়া বতৰৰ অৱস্থা দেখিছে, ঘৰলৈ যাবলৈ পৰা নাই কলেজৰ পৰা। একে বতাহ ধুমুহা অৱস্থা নাই গোটেইখন। স্মৃতি হিচাপে ভিডিঅ'খিনি এনেকৈ কৰি থৈছিলোঁ যিমানখিনি পাৰোঁ। আৰু এয়া আমি গোটেইকেইজনী এনেকৈ বৰষুণৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছিলে। তাৰপিছত এয়া আছিলে আমাৰ প্ৰেক্টিকেল এক্সামৰ দিনাখন। যিহেতু আমাৰ প্ৰেক্টিকেলবোৰ জমা ল'ব, তাৰ কাৰণে সকলোৱে এনেকৈ প্ৰেক্টিকেলবোৰ ঠিক কৰি আছে। তাৰপিছত এয়া আমি কলেজৰ পৰা ওলাই আহিলোঁ। আৰু আজি আমাৰ লাষ্ট দিন, আজিৰ পৰা আমাৰ কলেজত আৰু একো কাম নাই, একে ৰিজাল্টতহে আৰু আহিব লাগিব। তাৰপিছত গোটেইকেইজনী মিলি ওচৰতে থকা এখন ৰেষ্টুৰেণ্টলৈ আহি এনেকৈ পকৰি আৰু কফি খালোঁ। সঁচাকৈয়ে বহুত নজনা কিছুমান কথা জানিবলৈ পালোঁ। বহুত বন্ধু বান্ধৱী এনেকৈ লগ পালোঁ। কিন্তু আজি অন্তিম দিনা আৰু কি ক'ম, সকলোকে বহুত বেছি মিছ কৰিম। সকলোৱে যাতে ভালে থাকে।